নমস্কাৰ সকলোৰে ফালৰ পৰা এটা আমাৰ কথা ক'ব বিচাৰিছোঁ আমাৰ ৰাইজক বা আমাৰ জনতাক যে কি আমি এতিয়া এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো আমি এটা ডাকচক লৈ বনাইছোঁ। থাম্বনেইলটো হয়তো দেখি গম পাইছে যে ডাকচক লৈ আমি ভিডিঅ'টো বনাইছোঁ। আজিৰ দিনত এনেকুৱা এটা পৰিস্থিতি হৈ আছে যিটো নৱপ্ৰজন্মই সেৱন কৰি আছে ড্ৰাগছ। সেই ড্ৰাগছক লৈ এটা আমি ভিডিঅ' বনাইছোঁ যাতে কোনো নৱপ্ৰজন্মই ড্ৰাগছটো সেৱন নকৰে। আৰু আমি ড্ৰাগছৰ নামত ইয়াত যিবিলাক বস্তু ব্যৱহাৰ কৰা হৈছে সেইবোৰ ড্ৰাগছ নহয়, আচলতে সেইবোৰ হ'ল আটা গুড়া আৰু ময়দা গুড়া। আপোনালোকে নাভাবিব যে সেইবিলাক ড্ৰাগছ বা কিবা কিবি। ঠিক আছে, আমি ভিডিঅ'টো থৈ কাৰোবাৰ যদি ভুল হৈছে, মোৰ লগতে মোৰ সহপাঠীসকলৰ কাৰোবাৰ যদি ভুল হৈছে, সকলো ভুলখিনি আঙুলিয়াই দি আগলৈ আগুৱাই যাব যাতে উৎসাহ জনায় আৰু সহায় জনায়। আপোনালোকৰ ওচৰত এইখিনিয়ে আমাৰ সৰল প্ৰাৰ্থনা। আপোনালোকে সকলোৱে যে আমাৰ ভিডিঅ'টো আঁকোৱালি লয়, মৰম জনায় বা উৎসাহ জনায় আমাক, যাতে আমি আৰু ভিডিঅ' বনাবলৈ আমি যাতে সাহস পাওঁ। লগতে আমি ভিডিঅ'টো বনাইছোঁ, আপোনালোকে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ ভাল বেয়া মতামতবোৰ এটা সুন্দৰ কমেণ্টৰ যোগেদি আমাক জনাব, যাতে কমেণ্টবিলাক পঢ়ি আমাৰ ভাল লাগে। লগতে আৰু এটা কথা ক'ব বিচাৰোঁ, মই গুটকা, তম্বাকু বা চিগাৰেট আদি সেৱন নকৰে যাতে মানুহে। এইবোৰ আমাৰ বহুত ক্ষতিকাৰক হয়। এইবোৰৰ পৰা যাতে দূৰত থাকে আৰু এখন সুস্থ সমাজ গঢ়িবলৈ হ'লে নিচাজাতীয় বস্তুবোৰ এৰি সমাজৰ লগত মিলি থাকিব লাগিব। ইয়াকে কৈ আমি এই ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াই নিছোঁ। জয় অসম, জয় অসম।
হয় আহি পোৱাই নাই যে তই আৰু কিমান সময় ডাইৰেক্ট জেগাত যাম একবার আনিলো আবে ৰোৱা নাই বে তাকে এই কিবা কয় হ'বলা খুলি দিয়া না ইয়াক এই কি হ'ল ক সোনকালে ক মই দিম সঁচাকে নাই অ' নম্বৰ 600 600 29 29 08 08 এই দান একবান ভুল কৰিছে নেকি না না যাবি আকৌ ঐ কিমান টকা বিচাৰি 5 লাখ নহয় 5 লাখ নহয় 10 লাখ আমাৰ বাবা বহুত চিকটা 10 লাখ লাগিব 10 লাখ আবে ৰিচিভ পোৱা নাই বে ফোনটো ধেত আকৌ মেছেজ হেল্ল' মিষ্টাৰ তেজ খোৱা এই কিবা বোলে ৰাজ খোৱা শুনিছোঁ আপোনাৰ ল'ৰা বোলে নোহোৱা হৈছে নাই চিন্তা কোনো দৰকাৰ নাই আপোনাৰ ল'ৰা বৰ্তমান আমাৰ হাতত আছে আৰু যদিহে আপোনাৰ ল'ৰাক আপুনি বিচাৰে তেন্তে টকা 10 লাখ লৈ পেলাই আহি যাওক এড্ৰেছ দি আছোঁ ঐ কেলা মাৰি পেলাব দিছে তাক ভাবিছিলো কিবা এটা হ'ল গৈ কিবা এটা তাক থৈ যা কি হ'ল যা তাক থৈ যা বাপেকে মাৰি পেলাব দিছে এইটো বোলে ঘৰত বোলে অশান্তি কৰি থাকে শান্তি নোহোৱা কৰি থাকে গোটেই বস্তু ভাঙি থাকে পেলাইছো কি দে মাল দে তই কিয় আহিলি আকৌ মই নাযাওঁ ঘৰলৈ মোক 100 টকা দিব লাগিব কি আবে আমাৰ তাতে পইচা নাই তাক 100 টকা দিব কৰিছো আমাৰ পইচা লাগিব পইচা কাৰণে মাথা মোক 100 টকা দিলেহে মই যাম ক'ত পুৰা লৈ আহিবি নাই মই নাযাওঁ ঐ তই গলি নে তই আবে তাক থৈ আহ না ইয়াক কোনে আনিছিলে বল গুড বল
আপনি 10 টাকা 10 টকা দেউতাই সাধা আনিব দিছে দে 10 টকালৈ ঘূৰি ফুৰিছা আজিৰ দিনত আবে আমি ভিখাৰী আমাতকৈ ভিখাৰী এটা আরে যা 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 র এফিলা 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 যা পয়সা লিয়া যা 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 আরে থাক হাই ভাল মানুহটা পাই গলে কালিলৈ নতুন হৈ যায় আবে কেলা মাল নাই বে কথাটো মেনেজ কৰিব লাগিব ন আহিব দে আহিব দে উলিয়া আরে কথা তুমি লেভেল দিবাই দাদা এইটো আছে আরে ঘড়িটো গুল না তে এটি দামি ঘড়ি কে এই বনি গলো রে এই এটা ল ওই ঘড়িটো গুল না কি অপরাধ এই কেলা উঠ না বস আরে তো যা না যা 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 আরে দাদা লোক ফোন লগাই না মাল আনিব দে মালটো আরে মালটো দাদা মালটো লৈ আহক আমাৰ পইচাটো মেনেজ হৈ যায় 2 hours later. ভাইটি কিবা যি ডক্টৰৰ ওচৰত কথা নহয় শুনা আমাৰ বেমাৰটো বহুত হৈছে হেল্ল' ছাৰ আপুনি যে মাতি পঠাইছিলে হয় ভাইটি আপনি চেম্বাৰত আছে নহয় আমি গৈ আছোঁ ৰ'বা তুমি আরে ইমান দূৰ পইচা এতিয়া হ'ব নাই হেল্ল' ক'ত আছে ভাইটি কিয় লাগে মই মানি বেগৰ পইচাখিনি লৈ আহিবি ন আনিছো তাতে ভাইটি চিকিৎসাৰ বাবে থৈছিলোঁ আরে বাদ দে না চিকিৎসা কিন্তু বহুত ওপৰত দি কৈছোঁ ভাইটি তোৰ ব্যৱস্থা লৈ আছোঁ মই আরে যা কি করো করবি
পাৰোঁনে? অঁ হয় আহক কওকচোন আপুনি কিয় আহিলে বা ডেকা হয় 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 এই কেছ এটা আহিছিলে আপুনি থানাত আহকচোন জল্দি যাব লাগে পেট্ৰলটো ভৰাই লৈ আহিব গাড়ীত হয় হয় আপুনি জল্দি আহক হয় হয় আহক আমাৰ ডিষ্ট্ৰিক্টতো যে এনেকুৱা এটা জঘন্য কাণ্ড হৈ আছে আজি আমি গম পাইছোঁ আমি এই ডিচিশ্যনটো আমি সোনকালে ল'ব লাগিব আরে ভাই ভাগ 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 পুলিশ আইছে আরে খাবর মনা তুই যদি তুই ব নহলে